গীতানগৰৰ যিটো পূজা মণ্ডপ বনোৱা গৈছে পূজাটো গোটেই থিমটো জুবিনদাৰ ওপৰত বনোৱা হৈছে জুবিনদাৰ যিমানখিনি এলবাম আছে ওপৰৰ যিটো আছে এইটো আহিয়ে চকুত পৰিছে দুৰ্গা মাই কি জয় জুবিনদা জয় আই অসম যোৱা বছৰ দুৰ্গা পূজা পালন কৰা নাছিলো কাৰণ যোৱা বছৰ আমাৰ খুৰা ঢুকাইছিলে আৰু খুৰা ঢুকুৱাৰ কাৰণে আমি দুৰ্গা পূজা পালন কৰা নাছিলো এইবাৰো একদম পালন কৰিব কাৰো মন নাই ঘৰৰ ফেমিলি কাৰো এবাৰ দুৰ্গা পূজা পালন কৰিব মন নাই অকল আমাৰ বুলি নহয় গোটেই অসমবাসীৰ এবাৰ দুৰ্গা পূজা পালন কৰিব মন সকলোৱে পূজাত এইটো কক যে দুৰ্গা মা দুখীয়া যাতে উচিত শাস্তি পায় এই বস্তুটো আমি কৈ থাকিবই লাগিব এতিয়া অকমান কম হোৱা টাইপ লাগিছে এই বস্তুটো বহুতে মাত এতিয়া বন্ধ হৈ গ'ল বেলেগ বেলেগ পোষ্ট আহা আৰম্ভ হৈ গ'ল কিন্তু এইটো টাইমত মাত মাতা বন্ধ হ'ব নালাগে দুখী উচিত শাস্তি লাগে যোৱাকালি CM ছাৰে লাইভ আহি পেলাই কৈছিল যে দুৰ্গা পূজাৰ পিছত 6 তাৰিখৰ আগত তেওঁলোকক আহিব দিছে কিন্তু মোৰ হিচাপত পূজা হৈ থাকিব এটা সাইডত কিন্তু মানে দুখীক আনিবই লাগে এপিনি শ্ৰদ্ধাঞ্জলি জুবিনদাৰ ফটোটো ধুনীয়াকৈ লিখি থৈ দিয়া আছে সকলোৱে দুৰ্গা মাৰ ওচৰত এইবাৰ এটোৱে প্ৰাৰ্থনা কৰিব যাতে দুখীয়ে উচিততকৈ উচিত শাস্তি পায় দুখীয়ে যাতে খাৰি নাযায় দুৰ্গা পূজা অলপো লগা নাই হ'লেও দুৰ্গা মাক সেৱা কৰিব লাগিব অহাকালি আমি পিংকি মেডামক লৈ কিনে সেৱা কৰিব যাম তাৰ লগতে আজি মই আপোনালোকক এখন দুৰ্গা মণ্ডপ দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত যিটো দুৰ্গা মণ্ডপ গোটেই জুবিনদাৰ নামত খজোৱা হৈছে জুবিনদাৰ কাৰণে গোটেই মণ্ডপটো খজোৱা হৈছে সেই পূজা গুৱাহাটীত ৰেহাবাৰীত আছে তাতে আমি গৈ আছো মই যেতিয়া দেখা পালো ফটোটো তে এইটো বস্তুটো প্ৰচাৰ এনেকুৱা ধৰণৰ প্ৰচাৰ দাদাৰ লগত জড়িত সকলোবোৰ বস্তু যিমান পাৰো আমি প্ৰচাৰ কৰিব লাগে কাৰণ আমি যদি নেদেখা কোনে দেখাব আৰু আমি যিমান পাৰো দাদাৰ হৈ মাতো মাতি থাকিব লাগিব কাৰণ মই বাৰবাৰ সেইদিনাখনো কৈছো যে আমি সকলোৱে নিজে মিডিয়া হ'ব লাগিব অকল নিউজ চেনেল চাই থাকিলে নহ'ব আমি নিজে নিউজ চেনেল বনিব লাগিব আৰু আমি নিজে সকলোৱে ঘৰত বহি হ'লেও মাতিব লাগিব যে আমাক জাষ্টিস লাগে কমেন্টত জয় জুবিনদা আৰু জাষ্টিস ফৰ জুবিনদা লিখিবলৈ নাপাহৰিব আৰু এটা ৰিকুৱেষ্ট যিমানখিনি দুৰ্গা পূজা যিসকল কমিটিছ যদি কোনোবা চাই আছে আপোনালোকে পাৰিলে এটলিষ্ট যোনে দুৰ্গা পূজাৰ লগত জড়িত হৈ আছে এটা ফটো জুবিনদাৰ প্ৰত্যেকটো যদি দুৰ্গা মণ্ডপত থাকে দুৰ্গা পূজা মণ্ডপত থাকে প্ৰত্যেকটো পেণ্ডেলত জুবিনদাৰ ফটো তে বহুত বেছি ভাল লাগিব এই বস্তুটোৰ কথা কৈছো চাওক এইটো এটা হাতীগাঁও দুৰ্গা মণ্ডপ হয় ইয়াতেও ইমান ধুনীয়াকৈ জুবিনদাৰ ফটো লগোৱা হৈছে বাহিৰত এনেকুৱা ধৰণৰ যদি সবে কৰে বহুত বেছি ভাল লাগিব ক্লাছ ভিডিঅ'ত বহুতে কৈছিলে যে দাড়িখিনি কিয় কাটি দিলো মোৰ এনে নাজানো দিনাখন মোৰ কিবা এটা ভাল লগা নাছিলে সেইকাৰণে মই দাড়ি গোটেইখিনি খুৰাই দিলো আহি যাব চাওক দুদিনতে ইমানখিনি আহি গৈছে আজি লাহে লাহে অলপ কমি গৈ আছে বেলেগ নিউজ আহি আছে ক্ৰিকেট খেলাৰ কথা আহি আছে এতিয়া নিউজৰ আমি মেইন টপিক পাহৰিব নালাগে যে জুবিনদা আমাৰ কাৰণে কি হয় আৰু আমি জুবিনদাক ন্যায় দিয়াবই লাগিব অসমত তিনিটা বস্তু সবতকৈ বেছি ফেমাস প্ৰথমটো হ'ল ৰাইনো ওৱান হন ৰাইনো সেকেন্ডটো হ'ল আসাম টি চাহপাত আমাৰ আৰু থাৰ্ডটো হ'ল জুবিনদা এই তিনিটা বস্তু অসমত সকলোতকৈ বেছি ফেমাস আছিল ফেমাস হয় আৰু ফেমাস হৈ থাকিব আমি এটা বৰ্তমান আহি পাইছো ৰেহাবাৰী সৰ্বজনিক দুৰ্গা পূজা আৰু এই পূজাটো গোটেই থিমটো জুবিনদাৰ ওপৰত বনোৱা হৈছে সেইকাৰণে মই ভাবিলো আহি ফালে এই পূজা মণ্ডপটো দেখুৱা যাওক আৰু কিবা এটা ভালো লাগিছে দুৰ্গা মাৰ গানৰ লগতে দুৰ্গা পূজাত আমি বিশেষকৈ দুৰ্গা মাৰ গান বুজোৱা দেখা পোৱা যায় আৰু ৰিকুৱেষ্ট কৰিছো সকলোকে যাতে এইবাৰ দুৰ্গা পূজাত যাতে ডিজে লগাই হিন্দী গান লগাই ডিস্কো সং লগাই যাতে এনেকুৱা পৰিৱেশৰ সৃষ্টি নকৰে দুৰ্গা মাৰ সঙৰ লগতে এইবাৰ মায়াবিনীৰ গানটো মায়াবিনী সংটো সব ঠাইতে বজি আছে দুৰ্গা মণ্ডপে সেই বস্তুটো আহিয়ে কিবা দেখা পাই শুনি ভাল লাগিছে আৰু আমি এতিয়া বৰ্তমান আছো ৰেহাবাৰী সাৰ্বজনিক দুৰ্গা পূজা আৰু ইয়াতে দেখা পাইছে ষ্টাৰ্টিঙৰ পৰা জুবিনদাৰ যিমানখিনি এলবাম আছে বৰষুণ ৰং ৰৈ বিনালে নতুন আহি আছে জুবিনদাৰ মুভি বাহি মুখা এনেকৈ গোটেই থিম জুবিনদাৰ ওপৰত বনোৱা হৈছে আপোনালোকে দেখা পাইছে যিমানখিনি আছে আৰু বহুত কম মই আহি দাদাক সুধিলোঁ বহুত কম সময়ৰ ভিতৰত এই মণ্ডপটো সজোৱা হৈছে একদম এণ্ডিঙৰ লগে এইফালে আপোনালোকে দেখা পাইছে জুবিনদাৰ বেলেগ সৰুৰ ফটো আৰু সবতকৈ বিশেষ আকৰ্ষণ আহি এটা বস্তু দেখা পাই বহুত বেছি ভাল লাগিছে সেইফালৰ পৰা ভালকৈ আহিব নেকি এইফালৰ পৰা লোৱা ওপৰৰ যিটো আছে এইটো আহিয়ে চকুত পৰিছে ওপৰৰ যিটো গোটেই মায়াবিনী গানটো দি
বনোৱা হৈছে আপোনালোকে দেখা পাইছে মায়াবিনী ৰাতিৰ বুকুত। মোৰ নাম দিবাস বৰ্মন হয়। আমাৰ পূজাটো বহুত পুৰণা হয় আৰু আমাৰ যেনেকৈ আগৰ নিচিনা আমি পূজাটোৱে প্লেন কৰিছিলোঁ, কিন্তু এই জুবিনদাৰ ছাডেন এইটো খবৰ পোৱাৰ পিছত আমি গোটেই টোটেলি আমি চেঞ্জ কৰি আমি উইদিন 10 to 12 আৱাৰ্ছৰ ভিতৰত আমি ডিচাইড কৰি গোটেইখিনি আমি মণ্ডপটো আমি জুবিনদাক এটা ট্ৰিবিউট হিচাপে মানে ট্ৰিবিউটৰ কাৰণে আমি কৰা গৈছে। ভাল লাগিছে এইটো জুবিনদাৰ আমাৰ এনথেম যোনটো মায়াবিনী, সেইকাৰণে আমি চিলিংখনত আমি মায়াবিনী গোটেইখিনি ফ্লেক্স হিচাপে লগাই মায়াবিনীটো দিছোঁ। অকল গানটো হয়, ৰাতি লাইট জ্বলাই হয় আৰু যিকেইটা আপোনাৰ ফটো ফ্ৰেম আছে সেইকেইটা আপোনাৰ ফ'কাছ লাইট দিয়া গৈছে। আমি জুবিনদাক এনেকৈ আমাৰ মাজত সদায় অমৰ কৰি ৰাখিব লাগিব আৰু এই যিটো থিম দেখা পাই মোৰ বহুত বেছি ভাল লাগিল। মই ফটো দেখা পাই মই ভাবিলোঁ যে মই গৈ এবাৰ কভাৰ কৰিব লাগে। কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ এটা জুবিনদাৰ নামত গোটেই জুবিনদাৰ এলবামবোৰ লগাই গানটো জুবিনদাৰ মায়াবিনীৰ ওপৰত দি ধুনীয়া এটা পূজাৰ মণ্ডপ সজোৱা হৈছে আৰু বেকগ্ৰাউণ্ডত বাজি আছে মায়াবিনী গীতটি। এইটো আমাৰ ফাৰ্ষ্ট লোকেশ্যন আছিলে দুৰ্গা পূজা। আমি এনেকৈ ফুৰা নাই, কিন্তু অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা দুৰ্গা পূজাৰ টাইমত। এতিয়া আমি গৈ আছোঁ পাণ্ডু অভিমুখে। আপোনালোকে বহুতে যোৱাকালি নিউজ দেখা পাইছে চাগে, আম্বানী আহিছিলে, আম্বানী নহয় আদানী আহিছিলে জুবিনদাৰ ঘৰত। আদানী, গৌতম আদানী আৰু তেওঁৰ ল'ৰাটো আহিছিলে। এইটো এটা বহুত ভাল লগা কথা যে আহিছে আদানী। তাৰ লগতে মইতো বিশেষকৈ এটা কথাত মই লাগি আছোঁ প্ৰথম দিনৰ পৰাই, জাষ্টিছটো পাবই লাগে, দোষী শাস্তি পাবই লাগে, সেইটোতো হ'ল। তাৰ লগতে নতুন যিটো এয়াৰপৰ্ট বনাই আছে, গমে পাই আদানীহঁতে এয়াৰপৰ্ট বনাই গোটেইখিনি, সেই নতুন এয়াৰপৰ্টৰ বাহিৰত যাতে ডাঙৰকৈ জুবিনদাৰ এটা প্ৰতিমূৰ্তি বনাওক, সেইটো বস্তুত মই লাগি আছোঁ আৰু লাগি থাকিম যিমান দিনলৈকে মানে এইটো নকৰে। মই লাগিয়ে থাকিম। আপোনালোকেও মোৰ চাথ দিয়ক, আপোনালোকে এই কথাটো উঠাওক যে জুবিনদাৰ এটা প্ৰতিমূৰ্তি বনাব লাগে নে নালাগে নতুন এয়াৰপৰ্টৰ বাহিৰত। ধুনীয়াকৈ আমাৰ একদম আদানী এইখিনি বস্তু কৰিবই লাগিব, বহুত ধুনীয়াকৈ চালিয়াকৈ বনাব লাগিব একদম, যাতে বাহিৰৰ মানুহ আহিয়ে দেখক প্ৰথমতে জুবিনদাক। আমি আহি পালোঁ এতিয়া কমলা বচনৰ ৰেটবিলাকে বেছি দেখা পাইছোঁ এইফালে আৰু শিখৰ। এইটো ভাগ্যবান এটা চিপছ দেখা পালোঁ। আৰু আমি পাণ্ডুত আহি পালোঁ। পাণ্ডু এতিয়া আছোঁ এইখিনি মালিগাঁও ঘাট, এইফালে মালিগাঁও, আৰু মালিগাঁৱৰ পৰা আমি অকণমান ড্ৰোন উৰাই চালোঁ। সাইডত আছে খৰাইঘাট ব্ৰিজ আৰু এইটো সাইডত নতুন যিটো উত্তৰ গুৱাহাটীৰ ফালে ব্ৰিজ বনাই আছে এইটো। এইখিনি জেগাৰ পৰা আমি অকণমান ড্ৰোন উৰাই ব্ৰহ্মপুত্ৰখন চালোঁ। ব্ৰহ্মপুত্ৰখন যেতিয়া আমি ড্ৰোনেদি চাই আছিলোঁ, কিবা এটা নাজানো কিয় জুবিনদাৰ কথাই মনত পৰে। মানে ব্ৰহ্মপুত্ৰ চাওঁ, খৰাইঘাট ব্ৰিজ চাওঁ, খৰাইঘাট ব্ৰিজখন চাওঁ, বা এনেকৈ ছানছেটটো দেখা পাইছোঁ। ছানছেটটো চাই মানে যি বস্তু আমি চাওঁ ধুনীয়া বিউটিফুল ভিউ দেখা পাওঁ। নাজানো মায়াবিনী গানটো মনত আহে আৰু জুবিনদাৰ কথাই মনত আহি থাকে। মেলাই আহিছে এইটো আমি এতিয়া আহি পালোঁ কলেজ গেট। এইটো হ'ল মালিগাঁও কলেজ গেট। কলেজ গেটত এনেকুৱা ধৰণৰ মণ্ডপ বনোৱা গৈছে, আপোনালোকে দেখা পাইছে। আৰু এতিয়া আমি গৈ আছোঁ গীতানগৰ ফালে গৈ আছোঁ। গীতানগৰ পূজা মণ্ডপটো বহুত ধুনীয়াকৈ সজোৱা হৈছে, তাতে গৈছোঁ। আৰু আমি অকণমান আগতে দুটামান ঠাইত ভিডিঅ' নকৰিলোঁ, দুটামান ঠাইত আমি বেলেগ গান বাজি আছিল, মানে বেলেগ হিন্দী সং বাজি আছিল। আমি গৈ ফালে কৈছোঁ তাতে যে হিন্দী গান নহ'ব পূজাত মানে হিন্দী ভগৱানৰ গান বজালে বেলেগ, কিবা ডিস্কো টাইপ বেলেগ টাইপ গান বজাই আছে, মানে ডিজে টাইপ। আমি কৈছোঁ জুবিনদাৰ গান বজাব নহ'লে দুৰ্গা মাৰ গান বজাব। আমি ডাইৰেক্ট গৈ কিনে কৈছোঁ তাতে এটা মানে এই মেলাত, এই পাণ্ডুৰ ভিতৰত মেলাত।
মই যোনদিনা বনাইছিলো সেইদিনা চাইছো কি হয় বা কি হয় বস্তুটো হয় কি বুদ্ধিষ্ট নেকি কিবা বুদ্ধিষ্ট টেম্পল আপোনালোকে দেখা পাইছে আমি আহি পালো এতিয়া গীতানগৰ আৰু গীতানগৰৰ যিটো পূজা মণ্ডপ বনোৱা গৈছে বহুত ডাঙৰ বহুত ওখ বনোৱা গৈছে বহুত ডাঙৰ বনোৱা গৈছে দেখোন এইটো ন গীতানগৰত আমি নুসুমালো আৰু পাৰ্কিং নাছিলে গীতানগৰৰ ভিতৰত বহুত ভিৰ আৰু লগতে গীতানগৰৰ যিটো পূজা মণ্ডপটো বনোৱা হৈছে বহুত ধুনীয়া পূজা মণ্ডপ বনোৱা হৈছে বেংককৰ ৱাট অৰুণ আমি গৈছিলো তাতে সাহিল মই গৈছিলো বেংককৰ এটা ৱাট অৰুণ টেম্পল আছে সেই বেংককৰ ৱাট অৰুণ টেম্পলটো সেইটোৰে মানে ইনস্পায়াৰ হৈ পেলাই সেইটো বনোৱা গৈছে ইয়াতে গীতানগৰৰ যিটো ফিল্ড আছে সেই ফিল্ডত তাতে বনোৱা গৈছে ধুনীয়া বনাইছে কিন্তু বহা দূৰৰ পৰা দেখা পাই একদম ওখ যেন লাগে ফটো ভিডিঅ'ত ইমান গম নাপায় ওচৰৰ পৰা গম পোৱা গৈছে বহুত ডাঙৰ বহুত ওখ বনাইছে এতিয়া ক'ত আহি পালো হাটগাঁৱৰ ৰেল লাইন আহি পালো এইফালে পূজা হৈ আছে এই উজ্জ্বলদাৰ দোকানত আহি পালো উজ্জ্বলদাৰ জিলেপি দোকানত আহি পালো এতিয়া বঢ়িয়াকে জিলেপি বনাব দিছো ঘৰৰ কাৰণে জিলেপি অলপ লৈ যাওঁ আৰু কি খবৰ ভালে আছে ন অ দাদা আপোনাৰ জিলেপি ল'বৰ কাৰণে ক'ৰ পৰা আহিছো জানেনে খৰামাৰাৰ পৰা আহিছো খৰামাৰাৰ পৰা এটা হাটগাঁও হা আধা কিলো জিলেপি ল'ব আহিছো 1000 টকাৰ তেল পুৰি পেলাই জলদি খুল বঞ্জো এই গ'ল ইছা এই বদমাছ আছা ইছা তই এই বদমাছ চান্সতে ডান্স মাৰি দিলি তই আহিবিনে তই অলপ এই বদমাছ তোক ইছা নে চান্সতে পলাই কিনে ওপৰত গুচি গ'ল ইমান বদমাছ চান্সতে গুচি যায় পলাই যায় চান্সতে কিয় যা তই হা চান্সতে এতিয়া কি মোক মৰম কৰিব আহিছে এতিয়া কিয় আহিছে আমাৰ বন্ধৰ কাৰণে পূজা বুলি কিবা কিবি আনি দিছো বহা গুড বয় বহা বস্তু লাগিলে বহা মই দি আছো বহা মই যেনেকে বেট বল ভাল পাওঁ আমাৰ ব্ৰঞ্জই মানে সি বলে বেছি ভাল পায় তাক যিমান গাড়ী আনি দিওঁ যিমান দামী বস্তু আনি দিওঁ তাৰ দৰকাৰ নাই তাক এই বটল এটা আনি দিলে হ'ল 10 টকীয়া বটল এনেই নৰ্মেল পানী খোৱা বটল সি খালী বটলটো খেলি ভাল পায় আৰু নহ'লে এনেকুৱা বল খেলি সি বহুত বেছি ভাল পায় মানে বাকী তাক যি বস্তু আনি দিলেও ইয়াৰ মানে একো মতলব নাই খালি তাক এনেকুৱা বল লাগে চাব এতিয়া কি যাব 1 2 3 দেখিছেনে এইটো ভৰ্তি হৈ গৈছে তাৰ বল ইয়াতে কমচে কম কিমান বল আছে একদম ভৰ্তি হৈ গৈছে গোটেই হেৰি বেলেগ ধৰণৰ বল এনেকুৱা